হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভালেই চাগে। আজি ব্লগ শ্লগ নকৰোঁ। আজি ভাবিলোঁ এটা ৰ'ষ্টিং ভিডিঅ' বনাই চাওঁ, ট্ৰাই কৰিছোঁ। চ' এইবুলি আজি ৰ'ষ্ট কৰিবলৈ ৰ'ষ্ট কৰিম বুলি ভবা নাছিলোঁ। জাষ্ট ইনষ্টাগ্ৰামটো খুলি চাইছিলোঁ আৰু ইনষ্টাগ্ৰামটো খুলি চাওঁতে বহুতে ৰ'ষ্ট কৰি থাকে, মই দেখি থাকোঁ ইউটিউবত। একচুৱেলি কেলে ৰ'ষ্ট কৰে, কি কথা মই ভাবিছিলোঁ। আৰু একচুৱেলি ৰ'ষ্ট কৰিবলগীয়া, সঁচাই কৈছোঁ। ছোৱালীজনীৰ নামটো তেনেকৈ বাৰু মই হেৰি নকৰোঁ। যে ছোৱালীজনীৰ নাম হৈছে চানা বুলি সকলোৱে জানে আৰু চবেই ৰ'ষ্ট কৰিছে তাইক। ময়ো ভাবিলোঁ ময়ো এটা লগাই দিওঁ নেকি। মজা আয়া। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু এই ভিডিঅ'টো ধমাকেদাৰ হ'ব। तो कैसे किसका है ये तुमको इंतजार में हूं ना। মাইনাই গোটেই ওপৰত জোকাৰিয়ে পেলাইছে, তাত বাকী থাকিলে কি। मन झोला खाए रे सैयद এইকেইটালৈকে ঠিকেই আছে মাইনা, কিন্তু ইমান জোকাৰিবলগীয়ানো আছে কি তাত? হয়, मजा आया। और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। वो बेचैन मैं बेताब होता। ইনষ্টাগ্ৰামত ভিডিঅ' বনাব লাগে, জাষ্ট বনাই আৰু সিহঁতে কমচে কম কিবা এটাতো হেৰি কৰিব লাগে ন, ভালকৈ ভিডিঅ'টো কেনেকৈ হেৰি কৰোঁ। আধা কাপোৰখিনি পিন্ধিব, তাৰপাছত ভিডিঅ' দি দিয়ে, জাষ্ট হৈ যায়। এটা লাইক এটা কমেণ্টৰ কাৰণে সিহঁতি নিজৰ দেহাৰ প্ৰয়োগ কৰে। रख लेना रख लेना रख लेना रख ले दिल जान में हाय चक 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 है। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल। মাইনাৰ ভিডিঅ'ৰ বদলি দেখোন কিবা বেলেগহে দেখাইছে অ' মাইনা। সেনেকৈ নেদেখুৱাবা আকৌ, আমাৰো কিবা কিবি লাগে ন। কি ছোৱালীৰ যিটো নেকি ইজ্জতৰ কথা তাই বুজিয়ে নাপায় চাগে একচুৱেলি। আপোনালোকে নিশ্চয় ভিডিঅ'কেইটা চাই তাইৰ কেনেকুৱা লাগে, কি ধৰণৰ। আমিও ৰিলচ বনাওঁ কেতিয়াবা, আমিও বনাওঁ, কিন্তু আমাৰ লাইক কমেণ্ট কেলৈ নাহে? যদি সেনেকৈ কাপোৰ নিপিন্ধাকৈ যদি আহে, ময়ো খুলি দিওঁ কাপোৰ, ময়ো বনাওঁ ৰিলচ তেনেকৈ। কি যে আৰু দেই, ক'বলৈ ৱৰ্ড নাই এইবিলাকক। ত' গাইজ, থেংক ইউ ছ' মাছ ৱাচিং মাই ভিডিঅ'। জাষ্ট ট্ৰাই কৰি চাইছিলোঁ আৰু আগলৈ যাতে তেনেকুৱা ভিডিঅ' দি থাকিম বুলি আপোনালোকৰ মাজত ভাবিছোঁ। ছাপোৰ্ট কৰি যাব তেনেকৈয়ে। ময়ো এটা ৰ'ষ্ট ট্ৰাই কৰি চালোঁ আৰু তাত ভাল হৈছে বেয়া হৈছে এইটো আপোনালোকৰ কমেণ্ট আৰু লাইকে ক'ব মোক। চ' থেংক ইউ ছ' মাছ। জয় অসম।